নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে থাম্বনেইলটো চাই নিশ্চয় গম পাইছা যে আজি আমি ক্লাছ 9ৰ সমাজ বিজ্ঞানৰ যিটো তৃতীয় খণ্ড আছে তাৰ ৰাজনীতি আৰু অৰ্থনীতি সেই কিতাপখনৰ আমি প্ৰথম চেপ্টাৰটো আলোচনা কৰিম। প্ৰথম চেপ্টাৰটো আছে ভাৰতৰ ৰাজনৈতিক দল। ইয়াৰে এই চেপ্টাৰটোৰ আমি দুটা ভিডিঅ' অলৰেডি বনাই ৰাখিছোঁ। তোমালোকে সেই ভিডিঅ'কেইটা চেনেলত দিয়া আছে, ডেছক্ৰিপশ্যনত লিংক পাই যাবা, তাৰ পৰা গৈ পেলাই চাই ল'বা। তো আমি প্ৰথম ভিডিঅ'টো দুটাত ওপৰৰ কুৱেশ্যনকেইটা আলোচনা কৰিলোঁ। অতি চমু উত্তৰৰ প্ৰশ্ন আৰু চমু উত্তৰৰ প্ৰশ্ন দুইটা আলোচনা কৰিলোঁ, লগতে MCQ কেইটামানো ডিছকাছ কৰিছোঁ। তোমালোকে ভিডিঅ'বোৰ চাই ল'বা। চ' আজি আমি লাষ্ট যোনকেইটা আছে দীঘল উত্তৰৰ প্ৰশ্ন, এই 7টা প্ৰশ্ন আমি ডিছকাছ কৰিম, ঠিক আছে। চ' তোমালোকে বহি কলম ওলাই লোৱা, মই কৈ যাম আৰু তোমালোকে লগে লগে লিখি যাবা, নোট কৰি যাবা আৰু পঢ়ি যাবা, ঠিক আছে। চ' আমি প্ৰথম প্ৰশ্নটো লৈ চাওঁ। প্ৰথম প্ৰশ্নটো ইয়াত আছে, সংযুক্ত চৰকাৰ বুলিলে কি বুজা? তাৰ লগতে আৰু এটা প্ৰশ্নও দিয়া আছে, সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়? ইয়াৰ উত্তৰটো হ'ব, যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰক সংযুক্ত চৰকাৰ বোলে। তো প্ৰথম প্ৰশ্নটোৰ উত্তৰ পাই গৈছা। ইয়াতে যিহেতু দুটা প্ৰশ্ন আছে, চ' নেক্সট প্ৰশ্নটো তোমালোকে প্ৰেগাপ চেঞ্জ কৰি লিখিবা। সংযুক্ত চৰকাৰত যোগ দিয়া দলবিলাকৰ আদৰ্শ ভিন্ন হ'লেও ক্ষমতা দখলৰ স্বাৰ্থত এনে দলবিলাকে নিজা স্বাৰ্থ আৰু আদৰ্শ মোকাবিলা কৰি আৰু উমৈহতীয়া লক্ষ্য বান্ধি চৰকাৰ গঠন কৰিবলৈ জোট বন্ধনত আবদ্ধ হয়। এনেদৰে সংযুক্ত চৰকাৰ গঠন হয়, ঠিক আছে। প্ৰথম কুৱেশ্যনটোৰ এনচাৰ ইমানখিনিয়েই, তোমালোকে ভালদৰে নোট কৰি ল'বা, ঠিক আছে। তো আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। 2 নম্বৰ যোনটো কুৱেশ্যন আছে সেইটো দিয়া আছে, সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা। এতিয়া তোমালোকে সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ লিখিব দিছে আৰু দুটা দোষ লিখিব দিছে। চ' আমি প্ৰথম দুটা গুণ লিখি ল'ম। তোমালোকৰ কিতাপতো দিয়া আছে, তোমালোকে তাৰ পৰা যিকোনো দুটা লিখি ল'ব পাৰা, ঠিক আছে। তো প্ৰথম লিখিম উত্তৰ, সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ তলত উল্লেখ কৰা হ'ল। তাৰপিছত আমি গুণ দুটা লিখিম। 1 নম্বৰ হ'ল পৰিস্থিতি আৰু সময় সাপেক্ষে। এই পইণ্টটো তোমালোকে এক্সপ্লেইন কৰিবা। মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষে পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত অতি প্ৰয়োজন, ঠিক আছে। তাৰপিছত নেক্সট যোনটো গুণ আছে সেইটো তোমালোকে চোৱা, জাতীয় ঐক্য সংহতি ৰক্ষা। নেক্সট পইণ্টটো এক্সপ্লেইন কৰিবা। মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি আদৰ্শত কঠোৰভাৱে লাগি নাথাকি বুজাবুজিৰে কাম কৰে, ফলত জাতীয় ঐক্য সংহতি বৃদ্ধি হয়, ঠিক আছে। চ' দুটা পইণ্ট আমি লিখিলোঁ মৰ্চা চৰকাৰৰ গুণ। এতিয়া আমি দুটা দোষ লিখিব লাগে। এনেকৈ লিখি ল'বা, সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা দোষ তলত উল্লেখ কৰা হ'ল। দুৰ্বল চৰকাৰ, প্ৰথম পইণ্টটো এক্সপ্লেইন কৰিবা। দুৰ্বল চৰকাৰ, মৰ্চা চৰকাৰ সাধাৰণতে দুৰ্বল হয়। অংশগ্ৰহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে এই চৰকাৰ কোনো বিষয়তেই দৃঢ়ভাৱে আগবাঢ়িব নোৱাৰে, ঠিক আছে। নেক্সট লিখিবা, দীৰ্ঘম্যাদী আঁচনি গ্ৰহণত জটিলতা। মৰ্চা চৰকাৰ স্থায়িত্বৰ ক্ষেত্ৰত দুৰ্বল হোৱা বাবে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰি কাৰ্যকৰী কৰাত জটিলতাৰ উদ্ভৱ হয়, ঠিক আছে। চ' এইটো কুৱেশ্যনো আমাৰ সম্পূৰ্ণ হ'ল। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোত যাম। 3 নম্বৰ কুৱেশ্যনটো আছে, গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা। তোমালোকে ইয়াৰ পৰা 5টা-6টা পইণ্ট মুখস্থ কৰিলেই হ'ব, যিহেতু এইটো 5-6 মাৰ্কছৰ বেছি নাহে। তো ইয়াৰ উত্তৰটো লিখিম আমি এনেকৈ, গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শক্তিশালী বিৰোধী দল অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰাৰ লগতে জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰে। এনেকৈ লিখি ল'বা। তাৰপিছত তোমালোকে লিখিবা, এখন গণতান্ত্ৰিক দেশত শাসনত থকা দলটোৰ বিপৰীতে বিৰোধীৰ আসনত থকা বিৰোধী দলৰ ভূমিকা তলত উল্লেখ কৰা হ'ল।
তাৰপিছত মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰে। যদি 3 মাৰ্কছ আছে 3টা পইণ্ট লিখিবা, 4 মাৰ্কছ থাকিলে 4টা, এনেকৈ তোমালোকে মাৰ্কছৰ লগত মিলাই পইণ্টকেইটা লিখিবা। মই ইয়াত কেইবাটাও লিখি দিছোঁ, ঠিক আছে। 1 নম্বৰটো হ'ল জনসাধাৰণ আৰু দেশৰ স্বাৰ্থ সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অত্যন্ত প্ৰহৰীৰ দৰে কাম কৰিব লাগে, ঠিক আছে। নেক্সট পইণ্ট আছে শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা। 2টা হৈ গ'ল। 3 নম্বৰটো লিখিবা চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্যবেক্ষণ কৰি প্ৰয়োজন হ'লে চৰকাৰক সংসদৰ মজিয়াত সমালোচনা কৰা। 3টা হৈ গ'ল। তাৰপিছত 4 নম্বৰ পইণ্টটো আছে জনসাধাৰণৰ অভাৱ অভিযোগ আশা আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা। 5 নম্বৰ আছে প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা। 6 নম্বৰ জনমত গঠন কৰা। 7 নম্বৰ আছে চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্য দূৰ কৰা। 8 নম্বৰ আছে জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা। 9 নম্বৰ আছে জনমতৰ প্ৰতি চৰকাৰক সজাগ, দায়বদ্ধ আৰু জবাবদিহি কৰা। 10 নম্বৰ আছে চৰকাৰে যাতে স্বেচ্ছাচাৰীভাৱে শাসন চলাব নোৱাৰে সেই ক্ষেত্ৰত চোকা নজৰ ৰখা। এইকেইটা হ'ল বিৰোধী দলৰ ভূমিকা। তোমালোকে এইকেইটাৰ পৰা যিকোনো 6-7টা মুখস্থ কৰি ৰাখিলেই হ'ল, ঠিক আছে। তো 8 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 4 নম্বৰ প্ৰশ্ন আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা। তো তোমালোকে প্ৰথমতে এনেকৈ লিখি ল'বা উত্তৰ। আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ হিচাপে চিনাক্ত কৰিব পৰা বিষয়সমূহ তলত উল্লেখ কৰা হ'ল। তো 1 নম্বৰ এনেকৈ লিখিবা সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি। 2 নম্বৰ দেশৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা, সংখ্যালঘুৰ মাজত থকা নিৰাপত্তা ভাৱ। তো 4 নম্বৰটো লিখিবা কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীকৰণৰ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা। সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ। তাৰপিছত লাষ্ট পইণ্টটো লিখিবা ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা, ঠিক আছে। 5 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তানো কি সেইটো লিখিব দিছে। তোমালোকে এনেকৈ উত্তৰটো লিখিবা প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যান ধাৰণাৰ জন্মৰ লগে লগে। ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি ৰীতি ৰাজতন্ত্ৰৰ দিনত ৰজা আছিল একছত্ৰী শাসক আৰু তেওঁৰ মুখৰ কথাই আছিল আইন। কিন্তু পৰৱৰ্তী কালত সমগ্ৰ বিশ্বতে ৰাজতন্ত্ৰ ক্ৰমাৎ বিলুপ্ত হ'ল আৰু তাৰ পৰিৱৰ্তে গণতন্ত্ৰৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিলে। গণতন্ত্ৰৰ জন্মৰ লগে লগেই ৰাজনৈতিক দলেও আত্মপ্ৰকাশ কৰিলে আৰু ই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অংগ হৈ পৰিল। বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক। ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্ৰ অচল, ঠিক একেদৰে গণতন্ত্ৰ অবিহনে ৰাজনৈতিক দল অৰ্থহীন। ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ। ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰত চপাই নিয়ে, ঠিক আছে। তেওঁলোকে 5 নম্বৰ প্ৰশ্নটো ইমানখিনি লিখিলেই হ'ব। তাৰপিছত আমি 6 নম্বৰটো চাম। ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা। ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰিব দিছে, লিখিব দিছে। তোমালোকে উত্তৰটো লিখিবা ৰাজনৈতিক দলৰ বৈশিষ্ট্য হ'ল এনেকৈ লিখি ল'বা। তাৰপিছত ইয়াত কেইবাটাও আছে, তোমালোকে পাৰিলে গোটেইখিনিয়ে মুখস্থ কৰিবা। 1 নম্বৰ আছে সংগঠন, 2 নম্বৰ নীতি আদৰ্শ আৰু আঁচনি, 3 নম্বৰ ক্ষমতা দখলৰ বাবে আকাংক্ষা, 4 নম্বৰ জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। ৰাজনৈতিক দলৰ কাৰ্যাৱলী তলত উল্লেখ কৰা হ'ল। এতিয়া তোমালোকে এনেকৈ লিখি ল'বা ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ হ'ল এনেকৈ লিখি ল'ব পাৰা। তাৰপিছত লিখিবা যে 1 নম্বৰ জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা, 2 নম্বৰ জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা, 3 নম্বৰ জনমত গঠন কৰা আৰু 4 নম্বৰ জনমতক সুসংগঠিত ৰূপ দিয়া,
ঠিক আছে এনেকৈ চাৰিটা লিখি ল'বা তোমালোকে ৰাজনৈতিক দলৰ কাৰ্যাৱলী আৰু বৈশিষ্ট্য চাৰিটা লিখি ল'বা হৈ যাব তাৰপিছত শেষত লাষ্ট যোনটো প্ৰশ্ন আছে আমাৰ এইটো চাম সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আলোচনা কৰা সংযুক্ত চৰকাৰ মানে মৰ্চা চৰকাৰ ঠিক আছে তো উত্তৰটো লিখিম মৰ্চা অথবা সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ অন্তৰালত থকা কাৰণ কেইটা হৈছে 1 নম্বৰ ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি 2 নম্বৰ লিখিম একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্ৰাস 3 নম্বৰ এটা নিৰ্বাচনত কোটি কোটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নিৰ্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হ'বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয় এতিয়া 4 নম্বৰটো লিখিম চৰকাৰত আঞ্চলিক প্ৰতিনিধিৰ বিষয়টোৱেও মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায় ঠিক আছে এনেকৈ তোমালোকে গোটেইকেইটা প্ৰশ্ন সিম্পলকৈ লিখি ল'বা আৰু যদি পিডিএফটো লাগে কমেণ্টত তোমালোকে পিডিএফ বুলি টাইপ কৰিবা মই তোমালোকক লিংকটো দি দিম আৰু তোমালোকে যদি টেলিগ্ৰামত জইন হোৱা নাই টেলিগ্ৰামৰ লিংকো মই ডেছক্ৰিপশ্যনত দি দিম তোমালোকে জইন হৈ ল'বা ঠিক আছে সো আজিৰ এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিম তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আগন্তুক ভিডিঅ'বোৰত কোনটো সাবজেক্টৰ কোনটো চেপ্টাৰৰ তোমালোকক কোৱেশ্চন এনসাৰ লাগে কমেণ্টত জনাবা ধন্যবাদ